Hey guys, welcome back to my YouTube channel again. First of all, সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেলত। আজি যাই আছো আমি টাৱাং। ইফালে বনাই ললো পাছ, অফলাইন পাছ। যদি কোনোবা অনলাইন পাছটো নহয় অফলাইন ইয়াতে বনাব পাৰে। এইটো অফিচ হয়, এইটো এইফালে দি আহিব লাগে ব্ৰিজৰ ইফালে। চ' বনাই ললো অফলাইন পাছ। এতিয়া চিধা লগ পাইছোঁ মটম লগত টাৱাং টাৱাং গাইজ। আজিতো টাৱাং নাপাওঁগৈ, প্ৰথমে ৰখিম আমি ডিৰাঙত। আজি ডিৰাঙতে হোমষ্টেটো থাকিম আমি। চ' বাকী ক'বলৈ কি কমে গাইজ, চাপা কৰাত চাপা। ফাইনেলি গাইজ পাৰ্মিট চাৰ্মিট বনোৱা হৈ গ'ল। এতিয়া যাই আছোঁ আমি চিধা ফাৰ্ষ্ট ৰখিম খালাকটা, তাৰপিছত ডাইৰেক্ট ৰখিম ডিৰাং। আজি হোমষ্টেটো ডিৰাঙতে হ'ব। তাৰপৰা গিলোহে অৰুণাচলৰ ৰাস্তা চিধা গিলে অৰুণাচল পাবি আৰু এতিয়া। চ' চাউণ্ড কোৱালিটি কেনে আছে কমেণ্টত জনাব। এতিয়া চাওঁ আধা যাম ব্লগ। তো গাইজ ফুললি কাটিং চলি আছে ইয়াতে। এনেহেন কাটিং চলি আছে মানে গাইজ, কি ক'ম। তো বহুত দিনৰ পৰা আহিম বুলি, বহুত বছৰৰ পৰা আহিম বুলি আশা থাকি গৈছিল ইয়াতে। আজি আশা পূৰণ হৈ গ'ল। যাই আছোঁ টাৱাং গাইজ, টাৱাং বৰফত উমলিমগৈ এতিয়া মানে কালি। ফাইনেলি গাইজ যিফালে দলংখন হৈ গ'ল, আমি সেইটোকে বনাই আছিল, এতিয়া কমপ্লিট আৰু। খাতাৰনাক মানে গাইজ, খাতাৰনাক। ফাইনেলি মোৰ ভাল লগা লোকেশ্যনটোত পালোঁ। এইটো জেগা মানে মোৰ বহুত ভাল লাগে। যিমান আহোঁ এইটো জেগাত মই ভিডিঅ' বনাব নাপাৰোঁ, মানে ভিডিঅ' বনাওঁ আৰু এইটো জেগাত চাব, ইউটিউবত চাব। মই 3 বাৰ আহিছোঁ, 3 বাৰো ইয়াতে ভিডিঅ' বনাইছোঁ আৰু মই। এনেহেন খাতাৰনাক লোকেশ্যন পাই গৈছোঁ আমি। খাতাৰনাক মজা তামাম চালিয়া আৰু না গাইজ। সেই চাব কেনে লাগিছে লোকেশ্যনগিলা, ক'ব কমেণ্টত। কমেণ্ট নকৰে আৰু মোৰ এইকেইদিন চেনেলটো ডাউন কৰি গৈছে, ইমান দিন ভিডিঅ' দিয়া নাছিলোঁ। চ' তাৰ কাৰণে হ'ব পাৰে। তো ফাইনেলি গেছ আমাৰ বাইকখনৰ 4,000 কমপ্লিট। চাই লওক 4,000 3 মাহ মানতে 3.5 মাহ মানতে 3,500 কমপ্লিট হৈ গ'ল মোৰ বাইক। এনেহেন খাতাৰনাক চলাইছোঁ মানে। ঘৰলৈকে পাইখিনিতে 5,000 মান হৈ যাব চাগে, পাত্তা নাই। এনেহেন ঘূৰিছোঁ মানে মই, কি ক'ম গাইজ। ইফালে ঘূৰি আছোঁ পইচা নহ'লেও ঘূৰোঁ। তো গাইজ খাতাৰনাক লিন গেম চলি আছে ইয়াতে। পইচা কি লোকেশ্যন গাইজ, কি কম ভাই। এনেহেন খাতাৰনাক। কেমেৰাত ইমান কিবা কেপচাৰ কৰিব নোৱাৰোঁ, কিন্তু নিজৰ চকুৰে চালে এনেহেন চালে লাগিব মানে আপোনালোকৰ। এনেকুৱা ইমান ভাল নালাগে, কিন্তু খালী চকুৰে চালে মজা লাগিব আৰু না। এনেকুৱা ৰাস্তাত লিন মাৰিব এনেহেন চালিয়ে লাগে মানে গাইজ। যাই পিনে চিধা ৰখিম খালাকটাং। তামাম ভোক লাগলা মানে মোৰ। তো গাইজ বেছি দূৰ নাই, খালাকটাং পাম আৰু। ইফালে আছোঁ মই। চ' উগাৰ আহি গৈছে, গেছ হৈ গৈছে মোৰ। এইফালে কি চালিয়া ভিউ। মই এইটো GoPro দি শ্বুট কৰি আছোঁ। যদি মই মোবাইল দি শ্বুট কৰোঁ তেতিয়াহ'লে আৰু চালিয়া লাগিব। মোবাইলটো ছেভৰ কথা আছে, পাব কেইটামান চিনেমেটিক্সত পাব ইয়াতে। খালাকটাং যাওঁ, তাৰপিছত খাওঁ। তো ফাইনেলি গাইজ খালাকটাং পালোঁ। আকৌ ভৰাই ল'লোঁ ফিউল, পূৰা ফুল কৰি ল'লোঁ। চ' খাব চাগে 3,000 মান তেল অহা যোৱা। এনেহেন দেখছি। ওয়েলকাম টু খালাকটাং। পাই গ'লো। খালাকটাঙৰ গেট হয়তো।
তো গাইজ এতিয়ালৈকে খাবলৈ ভাল দোকান এখন পোৱা নাই ঘূৰি আছোঁ এনেহেন ভোক লাগিছে মানে মোৰ সিহঁতৰ পাত্তা নাই সিহঁতে ভাত খাই আহিছে মই খোৱা নাই মই ৰুটি খাই আহিছোঁ সেনেকৈ ভোক লাগি গ'ল আৰু না এয়া পি কৰিব আছে জাগা কিন্তু চালিয়া এইয়া কেনে লাগিছে কমেণ্টত জনাব লাষ্ট দিনা কম মোৰ কিমান খৰচা হৈছে কিমান খৰচা হ'ব চব কম এইটো গাছটো আজি দেখাছোঁ মই ৰিয়েলত সৰু থাকোঁতে এনেকুৱা গাছৰ কিমান ছবি আঁকিলোঁ মই ঠাণ্ডা 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 ভিডিঅ'টো চাই এনজয় কৰি থাকক কি কম কি নকম লাগি যাই আছে পুৰা খাওঁ লাগি যাই আছে খাওঁ খাবলৈ পালে মৰম লাগি যায় Don't drink and drive. Don't drink and drive. পুরা ফরেনার হারিস লাগি গেছে জায়গা চাই ও ভাই ইমান গোপ্ৰৰ ভালকে কেপচাৰ নহয় কিন্তু আইফোনত কি কেপচাৰ হ'ব মই আইফোনৰ শ্বট দেখাইছোঁ এতিয়া আপোনালোকক অলপ পিছত ভাই চাওক গাইজ চাওক কেনে চালিয়া জাগা তো ভিডিঅ' মোৰ ঘৰৰ মানুহকেইটা চাব নিচিনা লাগছি চাবই আৰু না খৰচা কৰি আছোঁ মই কেনেকুৱা পইচা কমাব লাগে কেনেকুৱা খেৰাব লাগে কমাবতো নাই খেৰাবহে দেখোন খেৰাহে আমি ভাই তো গাইজ এটা বহুত দেৰি মূৰত খানা পিনা চলি আছে এইফালে অৰুণাচলৰ আচাৰ খাইছা অৰুণাচলৰ আচাৰ দে খা খানা পিনা খাই ওলাই আহিলোঁ তাৰপৰা চিধা খালাকটাঙত ৰখিম খালাকটাং বোলে দিৰাঙত ৰখিম আজি তাতে ষ্টে কৰিম ঠাণ্ডা লাগিবলৈ আৰম্ভ হ'ল আৰু যিমান ওপৰত যাম সিমান ঠাণ্ডা লাগি যাব আকৌ एक जिंदगी काफी नहीं है Key place, guys. Key place. Key Salia place, guys. Oh, bhai. তো গাইজ এইটো কিবা ভেলি বুলি কৈ নাজানো কিন্তু জেগাটো ধুনীয়া আছে
থাকিব ইয়াতে পাৰিলে ষ্টে কৰিলে হয় এদিন কি ধুনীয়া জাগা গাইছ তো গাইজ সিহঁতে পেলাগে আগত মই পিছত ৰখিছিলোঁ মানে পেণ্ট চেণ্ট পিন্ধি ল'লোঁ কি ধুনীয়া প্লেচ চাই লওক ফালি ফালি যাব মজা লাগিব কিন্তু আৰু এই ভিডিঅ'টো ইমান লাম্বা নকৰোঁ দিৰাঙত যাই পিনে ইন কৰি দিম আৰু দিৰাঙত লাগি চাই থাকক এতিয়া পাৰিলে মই এইটো ভিডিঅ' কালি দি দিম যদি চিনেমেটিক্সত এডিট কৰোঁ চিনেমেটিক্সত এডিট কৰিলে মই কালি দিম ধৰি লওক পৰহি মান দি দিম আৰু না ইমান ধুনীয়া ধুনীয়া জেগা গাইছ অলপ যাওঁ ইমান ধুনীয়া অলপ যাওঁ ইমান ধুনীয়া ধুনীয়াই ধুনীয়া জেগাটোৱেই ধুনীয়া আমাৰ ঘৰ গ'লে ইয়াতে হ'ব লাগিছিল কিদিন চালিয়া লাগলা হয় অলপ কষ্ট হ'ল হয় কিন্তু জেগাটো ধুনীয়া আৰু না ছেকেণ্ড ঘৰ এটা বনাব লাগিব ইয়াতে ইফালৰ ছোৱালী বিয়া পাতালে যাব লাগিব আৰু না গাইছ চিটাবেলা হৈ যাব ছেকেণ্ড ঘৰ থাকি থাক কেতিয়াবা এনজয় কৰিব এবাৰ চোৱা মোক চোৱা তোমাক চোৱা জাগা চোৱা গাইছ জাগা চোৱা ফিদা কে সাথ জাগা ভি ফিদা ओ भाई ओ चाहा फरेनर अহাৰ নিচিনা লাগিছে গাইছ ফৰেনৰ ফাৰ্ষ্ট টাইম আহিছোঁ না তাৰ কাৰণে এনেকুৱা লাগিছে ओ भाई शाह জাগা চা গাইছ পাই গ'লো হে আমি ৰূপা এইটো জেগাটো ৰূপা নেকি বুলি কয় ৰূপা বুলি কয় গানটোৰ নহয় ঠাইৰ নামে ৰূপা আৰু না গাইছ জেগাটো কিন্তু ধুনীয়া আছে এইফালে মানে জেগা চবফালে ধুনীয়া আকৌ ধুনীয়া মানে কি মজা তামাম আকৌ এইটো মিলিটাৰী এৰিয়া চাগে ৰূপা 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 আৰু সোণা নাম ধৰিলে একো নাছিল তো এনেই ধুনীয়া জেগা মানে গাইছ ধুনীয়া ধুনীয়া ওলাই আছে মোৰ টিচাৰ পৰা মুখৰ পৰা জাগাই এনেহেন চালিয়া মানে सो तवांग जाने के लिए कहाँ कहाँ से जाना पड़ेगा हमको पता नहीं तो एक्चुअली हम रूपा में पहुंच गए यहाँ पर 2 यूट्यूबर है वहाँ पर 1 यूट्यूबर है सो जा रहे हैं आराम से बिंदास कोई जल्दबाज नहीं तो अभी तक चैनल को सब्सक्राइब नहीं किया है तो कर लीजिए और अपने अपने कुर्सी का पेटी बांध दीजिए कल हम ताउंग जाएंगे तो फाइनली गाइस गुडली अब टाइम हल पाई गलो दिरां भागर सागर लगी गल भाई दिरां दिरां वेलकम टू दिरां जोन তোর না